নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ ওলাইছোঁ মান কচুৰ আচাৰ। সেইকাৰণে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন মই আচাৰখিনি কেনেদৰে বনালোঁ চাওঁ। আচাৰখিনি বনাবৰ বাবে মই লৈছোঁ এয়া পাঁচফোৰণ, সৰিয়হ, আজৱাইন, চফ মানে গোৱামুৰি, শুকান জলকীয়া, জলকীয়া গুড়ি আৰু এয়া হ'ল জিৰা আৰু ধনিয়া গুড়ি। কেৰাহীখন গৰম হ'বলৈ দিলোঁ। তাত গৰম হৈছে। এতিয়া মই তাত দি দিলোঁ সৰিয়হখিনি। অকণমান গৰম কৰি ল'ব লাগিব গুড়া কৰাৰ কাৰণে, নহ'লে ভাল গুড়া নহ'ব। সৰিয়হ, তাৰপিছত আজৱাইন আৰু চফখিনি অলপমান ৰোষ্ট কৰি লওঁ। অকণমান গৰম কৰি লৈ ইয়াক গুড়ি কৰি ল'ব লাগিব। ইয়াত ঠাণ্ডা হোৱাৰ পিছত এইখিনি অলপ গুড়ি কৰি ল'ব লাগিব। বেছি গুড়ি কৰিব নালাগে, অলপ এয়া হ'ল মান কচু। মান কচু মই পিহনাত পিহি লৈছোঁ, এনেকৈ ৰুকি লৈছোঁ। ৰুকি লৈ তাক হালধি সানি ভাল টান ৰ'দত শুকাই এনেকুৱা জৰজৰীয়া কৰি লৈছোঁ। কেৰাহীখন মই গৰম হ'বলৈ দিলোঁ। কেৰাহী গৰম হৈছে। তাত মই দিলোঁ তেল সৰহকৈ লাগিব কাৰণ আচাৰত অলপ তেল বেছিকৈ লাগে। তেলখিনি এনেকৈ গৰম হ'বলৈ দিলোঁ। দি তেলখিনি গৰম হ'বলৈ দিলোঁ। গৰম হোৱাত তাত মছলাখিনি গুড়ি কৰা আৰু শুকান জলকীয়া দি মচমচীয়া হোৱালৈকে ৰাখিলোঁ। তাৰপিছত মছলাখিনি মচমচীয়া হোৱাৰ পিছত জুইখিনি নুমাই দিলোঁ আৰু তাত কচুখিনি দি দিলোঁ। এতিয়া ভালদৰে মছলা আৰু তেলৰ লগত কচুখিনি মিহলি কৰি দিলোঁ। বাকী থকা মছলাখিনি তাত দি ভালদৰে মিহলি কৰি দিলোঁ।
এতিয়া নিমখ দি দিলোঁ জোখমতে। মই ইয়াৰ পিছত আচাৰখিনি ঠাণ্ডা হ'বলৈ থৈ দিলোঁ। এতিয়া মোৰ আচাৰখিনি ঠাণ্ডা হ'ল। ইয়াত মই মিলাই দিম এতিয়া ভিনেগাৰ চামুচ। আচাৰ ৰেডি হৈ গ'ল। মান কচুৰ আচাৰ, সুন্দৰ গোন্ধ ওলাইছে। এতিয়া কেইদিনমান টান ৰ'দত দিলে বহুদিন নষ্ট নোহোৱাকৈ থাকিব আৰু মাজে মাজে টেষ্ট ল'ব পাৰিব। এতিয়া যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, আচাৰ বনাব সকলোৱে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।